হয় নিৰ্বাচন একদম সমাগত দুদিনৰ পিছতেই নিৰ্বাচন হ'বলৈ গৈ আছে। তাৰ বাবে আমি প্ৰচাৰ কাৰ্য আমি তীব্ৰতৰ কৰিছোঁ। সৰু সৰু চুবাই আমি মিটিং কৰিছোঁ। এইবাৰ ডাঙৰ তেনেকৈ প্ৰগ্ৰাম আমি লোৱা নাই, কাৰণ এই প্ৰগ্ৰামৰ যোগেদি যোৱা সময়ছোৱাত আমাৰ এটা নিশ্চয়কৈ তিতাকেহা এটা এক্সপিৰিয়েঞ্চ আমাৰ আছে। এইকাৰণে এইবাৰ সৰু সৰু মিটিঙৰ যোগেদি আমি এফেক্টিভ হোৱা যেন আমি অনুমান কৰিছোঁ, যাৰ বাবে এই আগন্তুক নিৰ্বাচন এটা ভাল এটা ফলাফল যাতে আমি আনিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা আমি হাতত দিছোঁ। ইয়াত দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্মৰ সৈতে সভাত মিলিত হৈছে। হয়, আমাৰ ইণ্ডিয়াত 60% যুৱকসকল আছে, আৰু সেই 60% যুৱকক লৈ আমাৰ ফিউচাৰ, আমাৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে। আৰু ইয়াত আমি দেখিছোঁ যে জাতীয় এটা উত্তৰণৰ ক্ষেত্ৰত নিশ্চয়কৈ যুৱকসকলৰ এটা ডাঙৰ এটা ভূমিকা আছে। আমি যদি যোৱা সময়ছোৱাৰ কিছুমান প্ৰেক্ষাপটটো আমি যদি চাওঁ, জাতি জনগোষ্ঠীৰ উত্তৰণৰ কথাটো যে আমি দেখোঁ, তেতিয়াহ'লে যুৱ প্ৰজন্মৰ নিশ্চয়কৈ তাত অৰিহণা আছে, তেওঁলোকৰ নিশ্চয়কৈ কৰিব লগা আছে। আগন্তুক নিৰ্বাচনতো সেই যুৱকসকলৰ ভূমিকা উল্লেখনীয় হ'ব। এইকাৰণে আমি তেখেতসকলক যোৱা কিছু বছৰ আৰু বৰ্তমান আৰু ভৱিষ্যতটো কেনেকৈ হ'বলৈ গৈ আছে, এই লৈ আমি আলোচনা কৰিছোঁ। আৰু নিশ্চিতভাৱে যুৱকসকল, শিক্ষিত যুৱক যুৱতীসকল আছে, তেখেতসকলে নিজৰ বিচাৰ বিবেচনাৰ যোগেদি আহি থকা 9 এপ্ৰিল তাৰিখে যিখিনি নিৰ্বাচন হ'ব, সেই নিৰ্বাচন তেওঁলোকে ভোট সাব্যস্ত কৰিব। আমি আশা ৰাখিছোঁ যে আজি UPPL দলে যোৱা 5টা বছৰৰ শান্তিৰ হকে আমি কাম কৰিছোঁ, সমন্বয়ৰ হকে আমি কাম কৰিছোঁ, আৰু ঐক্য সংহতিৰ হকে আৰু উন্নয়নৰ হকে আমি কাম কৰিছোঁ। নিশ্চিতভাৱে তেখেতসকল UPPL দলৰ হৈ এই আমাৰ যিখিনি সমষ্টিবোৰ আছে, আমাৰ প্ৰাৰ্থীবোৰ আছে, তেখেতসকলে নিশ্চয়কৈ ভোটদান কৰিব। যুৱ প্ৰজন্মৰ সঁহাৰি কেনেকুৱা পাইছে? একদম বহুত ভাল। তেখেতসকলৰ যিখিনি সঁহাৰি, উৎসাহ উদ্দীপনাৰে তেখেতসকলে অংশগ্ৰহণ কৰিছে। পৰিৱৰ্তন নিশ্চয়কৈ তেখেতসকলে বিচাৰিছে, আৰু তেখেতসকলে বিচৰা ধৰণে ভৱিষ্যতৰ ৰাজনীতি যাতে লৈ যাব পৰা যায়, তাৰ বাবে তেওঁলোকে সজাগ হয়। আৰু তেনেকুৱা এজন ব্যক্তি যি যুৱ প্ৰজন্মৰ কাৰণে চিন্তা কৰিব পাৰে, যিয়ে মহিলাসকলৰ কাৰণে, আই-বাইসকলৰ কাৰণে চিন্তা কৰিব পাৰে, আমাৰ বয়সীয়াল ব্যক্তিসকলৰ কাৰণে চিন্তা কৰিব পাৰে, আমাৰ কৃষকসকলৰ কাৰণে চিন্তা কৰিব পাৰে, তেনেকুৱা ব্যক্তি বিশেষে নিশ্চয়কৈ তেখেতসকলে ভোটদান কৰিব। আৰু ইয়াত আমি দেখিছোঁ UPPL দলৰ প্ৰত্যেকজন আমাৰ যিখিনি প্ৰাৰ্থী, এই প্ৰাৰ্থীসকল ইয়াত নিশ্চয়কৈ সজাগ, আৰু তেনেকুৱা ব্যক্তিক নিশ্চয়কৈ তেখেতসকলৰ যিখিনি ভোটদান নিশ্চিতভাৱে কৰিব। চিডলি সমষ্টিত আপোনালোকৰ যিজন প্ৰাৰ্থী, তেওঁৰ ক্ষেত্ৰত কেনেকুৱা? চিডলি সমষ্টি আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, তেখেত এজন প্ৰফেচাৰ আছিলে, মানে ইতিহাস বিভাগৰ শিক্ষিত এজন ব্যক্তি হয়, আৰু এজন ৰাজনীতিক হওক বা তেনেকৈ বিজ্ঞ এজন ব্যক্তি হয়, আৰু সমাজক লৈ সচেতন ব্যক্তি হয়, সাহিত্যক লৈ এজন সচেতন ব্যক্তি হয়। তেনেকুৱা ব্যক্তিক নিশ্চিতভাৱে আমাৰ চিডলি সমষ্টিৰ মানে ভোটাৰ ৰাইজে ভোটদান কৰিব। আমি দেখিছোঁ যে ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠী যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি জাতিৰ মাজত সমন্বয় ৰাখি, শান্তিটো ৰাখি, প্ৰগতিটোৰ কাৰণে আমি কাম কৰিছিলোঁ, এই আমি মূলধন নিশ্চয়কৈ হ'ব, আৰু আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম।